হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আকৌ মিনি ব্লগটো যদিহে আপোনালোকে চাইছে তেনেহ'লে নিশ্চয় গম পাইছে যে আমি শ্বপিং কৰিব গৈছিলোঁ। সেইদিনাখন আমি ৰিলায়েন্সত গৈছিলোঁ। এইখন আছে শিলপুখুৰীত। তো আমি কিবাকিবি চালোঁ বাৰু, আৰু কিবা এটা লাগতিয়াল বস্তু আমাৰ আছিলে, তো সেইটো আমি চালোঁ কিন্তু নাই পোৱাগৈ। আমি অনলাইন কৰিব লাগিব। পিছত চাই মেলি ধুনীয়াকৈ আহিলোঁ আৰু আমাক ধুনীয়াকৈ বুজাই দিলে। আৰু মই যদি তাতকে বাকী চাব গৈছা ৱাচিং মেচিন পিছে লাগতিয়াল বস্তুনো কি সেইটো আপোনালোকে গম পালে হয়। ৱাশ্বিং মেচিন এটা চাবলৈ আহিছোঁ আৰু সেইটো আমি ঘৰত গৈ অনলাইন কৰিব লাগিব, কাৰণ সেইটো প্ৰডাক্ট ইয়াতে ষ্টক নাই। কাৰণ ৰমজান মাহ আহি আছে আৰু দুদিন আছে ৰমজান মাহলৈ, তাৰ বাকী বজাৰ আৰু। তো মই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। তাৰপিছত এতিয়া ভণ্টি ৰেডি হৈ আছে। হ'লনে নাই? অঁ, ব'ল এতিয়া। আমি দুজনীয়ে ধুনীয়াকৈ যাবলৈ ওলালোঁ। পিছে আমি কাৰ লগত যাম? আমি ড্ৰাইভাৰ দুটা ল'ব লাগিব। এইফালে ভাইজান আৰু আনফালে ভাইটিক ল'লোঁ। সিহঁতে আমাক লৈছে দেই, আমি সিহঁতক লোৱা নাই। ক্লিপটোৱে ঠাই বিচাৰি ঘূৰি ফুৰিছে। অৱশেষত ভাইটিৰ বেক চাইডটো বিচাৰি পালে, তাতে ক্লিপটো কাপ খালে। অলপমান কিবা মিলাই ল'ব। फ्री होकर आइए ना आराम से। आप सब निकाल के ना फ्री होकर आइए, दे देगा। मखाना लोगी निकली हाँ मखाना आज 100 में गई आज 100 दाम का होगा। আমাৰ বজাৰ কৰা হৈ গ'ল। পেট পূজা কৰিলেতো নহ'ব, ঘৰখনো ধুনীয়াকৈ জিলিকি থাকিব লাগিব। সেইবাবে ভাইজান, ভাইটি, ভণ্টি লাইট আনিব গ'ল আৰু মোক আমি বজাৰ কৰা বস্তুবোৰ চাবলৈ থৈ গ'ল। মইনো কিয় মুখখন বন্ধ কৰি ৰাখোঁ, থিয় হৈ বোলো ফুচকাই খাওঁ, সেই বুলি ফুচকা খালোঁ।